So নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ সো আপোনালোকে নিশ্চয় গম পাইছে কিনে ৰাসৰ সিজন পৰা ৰাস চলি আছে গতিকে আমাৰ গাঁৱত এবাৰ নহয় আজি ৰাস আছে আজি হৈছে 12 তাৰিখ আৰু 12 তাৰিখে ব্লগটো কৰি আছো কেতিয়া দিও নাজানো যেতিয়া দিও আপোনালোকে দেখিবই আৰু যি কি নহওক আজি ভিডিঅ'টো আৰম্ভ কৰো আৰু এপিনে আমাৰ গুপি আছে গুপি মানে কৃষ্ণৰ এগৰাকী গুপি আমাৰ ঘৰৰ পৰা যাব আৰু নে কি কয় সো এয়া আমাৰ গুপি আছে আৰু অলপ পিছত কেতিয়া আপোনালোকে এনেকুৱা থপৰাটো লিখি আছে আৰু অলপ পিছত 3-4 কেজি মেকআপ কৰি বিন্দা চলাব তাৰ পিছত দেখাম থপৰাটো কেনেকুৱা হ'ব বাৰু যি কি নহওক ৰাস আসিবা আৰু হয় নেকি তো এতিয়াও ৰাস আৰম্ভ হ'বলৈ বহুত টাইম আছে এতিয়া 6:30 মান বাজিছে আমাৰ এওঁ অলপ কৰিব লাগিব ন বাৰু যি কি নহওক কৰিম আপোনালোকে ভিডিঅ'টো চাব আৰু ৰাসকে দেখাই নাথাকোঁ অথনি শোভাযাত্ৰা কৰি ওলাই গৈছিল ইয়াৰ পৰা চ' ভাবিছোঁ মই থাকিব নোৱাৰিলোঁ তথাপিতো আপোনালোকক সৰু সুৰাকৈ ভিডিঅ' এটা লৈ থ'ব দিছিলোঁ তাই চ' তাই লৈ থৈ দিছে ধুনীয়াকৈ ভিডিঅ'টো আপোনালোকে চাই লওক তেতিয়ালৈকে ৰাস আৰম্ভ হৈ যাব চ' ব'লক
আজিৰ ভিডিঅ'টো ইমানেই আছিল কেনেকুৱা পালে নিশ্চয় জনাব আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব পুনৰ পাম অন্য ভিডিঅ'ৰ লগত আজিলৈ ৰৈছোঁ বাই।